এই অৱস্থা তোক মই ৰাখোঁ কেনেকৈ? তোক মই অৰণ্যত থৈ অহাৰ ব্যৱস্থা কৰিছোঁ। অৰণ্যত তই ভালদৰে থাকিবি। তয়ো মোক এৰি থাকিবি। ভাল লাগিছে, এটা খুব সুন্দৰ মানে বিষয়বস্তু লৈ পেলাই কৰা হৈছে। আমাৰ অৰণ্যৰ ওপৰত, জীৱ জন্তুৰ ওপৰত আমাৰ মানৱ জাতিৰ যিটো অত্যাচাৰ চলে, লুণ্ঠন চলে, সেই বিষয়টোকে লৈ পেলাই খুব ধুনীয়াকৈ কৰা হৈছে। গতিকে আমি যদি জীৱ জন্তুক আৰু অৰণ্যক যদি মৰম কৰোঁ, আমি জীৱকুল, আমি মানৱ জাতি খুব সুন্দৰকৈ জীয়াই থাকিব পাৰিম। গতিকে এই মেছেজটো দিয়া হৈছে। আৰু ইয়াত অৰ্জুন যিটো হাতীয়ে অভিনয় কৰিছে খুব সুন্দৰ হৈছে। বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে এখন উপভোগ্য চিনেমা হৈছে আৰু বিষয়বস্তুটো খুব ধুনীয়া, এটা খুব সুন্দৰ মেছেজ দিবলৈ চেষ্টা কৰা হৈছে। গতিকে মই ভাবোঁ চিনেমাখন সকলোৱে ভাল পাব। 7 তাৰিখে আহি আছে চিনেমা হলত। গতিকে আপোনালোকে চাব, চিনেমাখন চাই ভাল পাব। থেংক ইউ। মোৰ সৈতে আছে অতুল দা, মৰমৰ আমাৰ সকলোৰে জনপ্ৰিয় একদম মানে অতুল দা, নমস্কাৰ। আপুনি চিনেমাখনৰ বিষয়ে কিবা এটা কওক। চিনেমাখনৰ বিষয়ে বিশেষ ক'বলগীয়া নাই, কাৰণ চিনেমাখনে এটা বেলেগ বাৰ্তা কঢ়িয়াই আনিব অসমৰ ৰাইজলৈ। প্ৰকৃতি সুৰক্ষা আৰু জীৱ জন্তুৰ জীৱনৰ সুৰক্ষাৰ কাৰণে ছবিখন নিৰ্মাণ হৈছে। যিটো কাম কৰিব লাগিছিলে অসম চৰকাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে, সেইটো কাম কৰি দেখুৱালে বিদ্যা ফিল্মছৰ প্ৰযোজক গণেশ তামুলী আৰু পৰিচালক ৰজনী বৰ্মন ডাঙৰীয়াই। গতিকে ছবিখন চাবলৈ মই অসমৰ এজন বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এইকাৰণে অনুৰোধ জনাইছোঁ যে প্ৰকৃতি নাথাকিলে, গছ গছনি নাথাকিলে আমি জীয়াই থাকিব নোৱাৰোঁ, আৰু আমি জীয়াই থাকিলে পৃথিৱীখন জীয়াই নাথাকে। পৃথিৱীক জীয়াই ৰাখিবৰ কাৰণে, পৰিৱেশক জীয়াই ৰাখিবৰ কাৰণে, প্ৰকৃতিক জীয়াই ৰাখিবৰ কাৰণে আপোনালোকে অৰ্জুন চাবলৈ হওক, তেতিয়া আপোনালোক সজাগ হ'ব, সচেতন হ'ব, আৰু অসমৰ প্ৰকৃতি সুৰক্ষিত হ'ব। আৰু মই এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই ছবিখন বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে বেছি ভাল পাব। এইকাৰণে ভাল পাব, জীৱন্ত এটা হাতীৰ দুৰ্দান্ত অভিনয়ে ছবিখন মহাচন্ন কৰি তুলিছে আৰু প্ৰাণৱন্ত কৰি তুলিছে। লগতে অসমৰ বহু শিল্পীয়ে ইয়াত দুৰ্দান্ত অভিনয় কৰিছে, খুব বাস্তৱসন্মত অভিনয় কৰি ছবিখনক আগবঢ়াই নিছে। গতিকে ছবিখন এখন নিতুল আৰু সৰল ৰসাল ছবি হিচাপে পৰিগণিত হৈছে, যাৰ বাবে ছবিখন চোৱাৰ পিছত অসমৰ ৰাইজে অনুধাৱন কৰিব যে সঁচাকৈ আমি প্ৰকৃতিক সুৰক্ষা কৰিব লাগিব, বন সুৰক্ষা কৰিব লাগিব, আৰু পৰিৱেশ সুৰক্ষা কৰিব লাগিব। জীৱ জন্তুৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে আমি সকলো সজাগ আৰু সচেতন হ'ব লাগিব। আৰু ছবিখনত এটাই প্লাছ পইণ্ট হৈছে যে অৰ্জুন নামৰ হাতীটোৱে প্ৰথমৰ পৰা শেষলৈকে যি সুন্দৰ দুৰ্দান্ত অভিনয় কৰিছে, সকলো দৰ্শককে মহাচন্ন কৰি ৰাখিব। আৰু প্ৰত্যেকটো মুহূৰ্ততে, প্ৰত্যেকটো পলতে, প্ৰত্যেকখনতে দৰ্শকৰ চকু ছবিৰ পৰ্দাত থিয় হৈ থাকিব। গতিকে এইখিনিয়ে মই জানো যে ছবিখন খুব নিতুল আৰু খুব ধুনীয়া এখন ছবি হৈছে, খুব সুন্দৰ ছবি হৈছে। সুন্দৰ এইকাৰণে কৈছোঁ, ছবিখনৰ বাৰ্তা বৰ নিতুল আৰু বৰ ব্যতিক্ৰমধৰ্মী বাৰ্তা। গতিকে মই অসমৰ ৰাইজক আকৌ বিনম্ৰ অনুৰোধ জনাইছোঁ, 7 এপ্ৰিলত আহি আছে, ছবিখন চাবলৈ আহক। তেতিয়াহে পৰিচালক প্ৰযোজকৰ কষ্টৰ সাৰ্থকতা পূৰ্ণতা পাব। ধন্যবাদ।
পৰাণ্ডা কি সুন্দৰ অভিনয় কৰিছে। পৰাণ্ডা, চিনেমাখনৰ বিষয়ে হাতীটোৰ বিষয়ে অলপ কওক। প্ৰথমতে ৰঙালী বিহুৰ আগতো ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ অসমবাসী ৰাইজ আৰু লগতে তোমাকো। আপোনালোকৰ থাকিল শুভেচ্ছা। থেংক ইউ। ছবিখন অৰ্জুন অহা 7 তাৰিখে অসমৰ সকলো চিত্ৰগৃহত আহি আছে। ছবিখন এখন সুন্দৰ ছবি, এখন পাৰিবাৰিক ছবি, এখন এণ্টাৰটেইনমেণ্টো আছে, তাতে এখন সুন্দৰ কাহিনী আছে, সেইখিনিতো ৰাইজে ভাল পাবই। লগতে ছবিখন এটা এডুকেশ্যনেল ছবি, যিহেতু আমি সকলো মানুহে নিজৰ মানে উত্তৰ পুৰুষক শিকাবলগীয়া বহুত কথা আছে, উত্তৰ পুৰুষে জানিবলগীয়া বহুত কথা আছে। কাৰণ আজিকালি আমি ইমান যান্ত্ৰিকতাৰ যুগ, আমি বহুত কথা পাহৰি যাওঁ, নিজে পাহৰি যাওঁ যে ক'ত কেতিয়া কি আছে, কি নাই। আমি প্ৰকৃতিৰ কথা আমি মোটামুটি আমি পাহৰিয়ে যাওঁ, কাৰণ আমি প্ৰত্যেক সময়ত প্ৰত্যেক খোজত আমি যান্ত্ৰিকতাৰে আমি যুঁজিব লগা হয় জীৱন যাত্ৰাত। আমাৰ কিছুমান কৰণীয় থাকে, প্ৰকৃতিৰ প্ৰতিও আমি কিছুমান কৰণীয় থাকে। তো তেনেকুৱা এটা সুন্দৰ মেছেজ ছবিখনে দি গৈছে আৰু ইয়াৰ পৰা শিকিবলগীয়া বহুত কথা আছে। মই অসমবাসী ৰাইজক অনুৰোধ জনাম যে সকলো অসমবাসী ৰাইজে অৰ্জুন নামৰ ছবিখন চিত্ৰগৃহত আহি চাওক। 7 তাৰিখৰ পৰা ছবিখন লাগিছে। ইয়াতে আপোনালোকে এণ্টাৰটেইনমেণ্ট, সুন্দৰ কাহিনী, পাৰিবাৰিক কাহিনী সকলো একেলগত ছবিখন চোৱাৰ উপৰিও আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক লৈ আহক। এইটো কথাৰ কাৰণে শিকিবলগীয়া ইয়াত বহুত কথা আছে, বহুতখিনি কথা আছে। আপুনি যাওঁতে হয়তো গম পাইছে যে ইয়াৰ পৰা এইটো এটা এডুকেশ্যন, এইটো আপুনি ইয়াৰ পৰা শিকিবলগীয়া বহুত কথা আছে, আপোনালোকে শিকিব পাৰিব বহুত কথা। আৰু আমি আশা কৰিছোঁ ৰাইজ সকলো আহক, সদল বলে আহক, অৰ্জুন ছবিখন চাওক। ৰজনী বৰ্মনে খুব অত্যন্ত ধুনীয়াকৈ আটোমটোকাৰিকৈ ছবিখনত নিৰ্মাণ কৰিছে, কাৰণ আপোনাৰ চাওঁতে গম পাইছে। আৰু ইয়াতে চবতকৈ আমিবোৰ আছোঁ, সেইকাৰণে মই কোৱা নাই যে ছবিখন চাবলৈ আহক। ছবিখনৰ পৰা শিকিবলগীয়া বহুত কথা আছে, সেইকাৰণে আৰু ল'ৰা ছোৱালীক শিকাবলগীয়া বহুত কথা আছে, সেইকাৰণে মই ছবিখন চাবলৈ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ। আৰু বিশেষকৈ ইয়াৰে মুখ্য ভূমিকাত এটা হাতী আছে, আৰু হাতীক লৈ পেলাই এনেকুৱা কোনো ককাদেউতা হাতী নাতি আছিলে, কিন্তু এনেকুৱা ধৰণৰ তাত এটা হাতী ইউজ কৰিছিলে, কিন্তু ইয়াত এটা হাতীক মুখ্য চৰিত্ৰ হিচাপে ডাইৰেক্টৰে লৈ গৈছে। সেইকাৰণে আপোনালোকে চাওক। ধন্যবাদ। এতিয়া বাইদেউৰ পৰা জানিম চিনেমাখনৰ বিষয়ে অলপ কওকচোন। তোমালোকেতো চালে চিনেমাখন? হয়, তোমালোকে নিশ্চয় ভাল পাইছা? ভাল লাগিছে, বহুত ভাল লাগিছে। অসমবাসী ৰাইজেও ভাল পাব বুলি মানে আমি আশাবাদী আৰু। গতিকে মই ফৰেষ্ট মিনিষ্টাৰৰ জীয়াৰী প্লাছ ৰেঞ্জাৰৰ পত্নী হিচাপে অভিনয় কৰিছোঁ। অভিনয় কেনেকুৱা কৰিছোঁ মই নাজানো, খুবেই ভাল হৈছে। কিন্তু মানে আশাবাদী যে অৰ্জুনে আমাৰ এটা ভাল মানে নাম কৰিব বুলি আশাবাদী আমি আৰু। মানে অৰ্জুন যিহেতু এটা হাতী, গতিকে হাতীটোৱে মানুহৰ লগত কেনেকুৱা এটা সম্পৰ্ক গঢ়ি উঠিছে, আৰু যিটো কাম আমাৰ মানুহখিনিয়ে কৰিব লাগিছিলে, মানে ফৰেষ্টক আমাৰ ৰক্ষণাবেক্ষণ দিব লাগিছিলে, সেই ৰক্ষণাবেক্ষণ আমাৰ এটা হাতীয়ে দিছে। গতিকে হাতীটো কেনেকুৱা হ'ব লাগিব বা কেনেকুৱা এক্টিং কৰিছে তোমালোকেতো দেখিলে। গতিকে মই আশাবাদী, আৰু মই এটাই আহ্বান কৰিম আমাৰ মাক দেউতাকবিলাকক, আমাৰ পেৰেণ্টছখিনিক, যে আমাৰ চিনেমাখন চাবলৈ আহক, অৰ্জুন চাওক, আৰু ল'ৰা ছোৱালীখিনিক শিকাওক যে এটা হাতী কেনেকুৱা, মানে হাতীয়ে যিহেতু অৰ্জুন হাতীটোৰ নাম অৰ্জুন, গতিকে অৰ্জুনে কেনেকৈ আমাৰ ফৰেষ্টখনক ৰক্ষা কৰিছে সেই বস্তুটো সকলোৱে জানক। ঠিক আছে, হয়, ধন্যবাদ। থেংক ইউ।